हेलो एवरीवन की खबर आशा करो आपन सकलो ভালে আছে आपन सकलो ভালে থাকাতে বিচাৰো নতুন এটা দিন নতুন এটা ভিডিও হতে আপোনালোকৰ মাজলৈ আকৌ আহিছো আমি যদি হেকলৈকে চাই থাকিব চালে নিশ্চয় গম পাবই আৰু মানে পুৰা ৰাতিপুৱা ভিডিও আৰম্ভ কৰিছো বেটা আজি ৰাতিপুৱাতে মোৰ লগতে গা পা ধুলে আৰু এটা কিবা খেলি আছে চাগে আৰু বেটাকো দেখাম কি কৰিছে আৰু হেকলৈকে চাই থাকিব তুমি খেলি আছলা তুমি কিন্তু পঢ়ি আছা কি কিতাপখন পঢ়ি আছা কি কিতাপ আকৌ হেখন মাতৃভাষা গুড বয় তেতিয়াহ'লে এতিয়া আহিছোঁ বেটা মই মানুহজন পথাৰলৈ আহিছোঁ এতিয়া বেটাই পথাৰলৈ আহিবলৈ পাই কিমান যে ভাল পাইছে সি একদম আগতীয়াকৈ গৈছেগৈ আৰু এইপিনে বেটাই মানে আলিয়ে নাহে পানীয়ে আহিছে সি বোলে তাৰ সাঁতুৰিবলৈ মন গৈছে পানীখিনিত আৰু মই নালাগে বুলি কৈছে সেইকাৰণে চিটিয়াই আহি আছে আৰু এতিয়া ভাত খাবলৈ লৈছোঁ এয়া ভোট জলকীয়া ভাত কেৰেলা আলুগুটি ভাজি আৰু দালি এইপিনে মায়ে খাইছে আৰু এইপিনে বেটাই খাব লৈছে আৰু এতিয়া ভাত পানী খাই বেটাই মই বহি আছোঁ বেটাহঁতৰ স্কুল বন্ধ দিলে বেটা স্কুল বন্ধ দিয়াৰ পৰা তোমাৰ বহুত ভাল লাগিছে হয়নে আৰু স্কুল বন্ধ দিলে যেতিয়া আৰু এনাইকৰ ঘৰলৈ যাওঁ বা আইতাকৰ ঘৰলৈ যাওঁ বা মামাকৰ ঘৰলৈ যাওঁ বুলি পুৰা উৎপাত লগাই আছে আৰু তুমি কাৰ ঘৰলৈ যাবা এনাই ঘৰলৈ এতিয়া নাযাওঁ দেই পাছত যাম এনাই ঘৰলৈ যাবলৈ বহুত দূৰ এতিয়া নাযাওঁ সেইটো কাৰণে তাৰমানে এনাইকৰ ঘৰলৈ যাবলৈ লাগে আৰু মই কৈছোঁ নাযাওঁ ই কৈছোঁ যাওঁ সেইবিলাকে দুয়োটাই পাতি আছোঁ আৰু এতিয়া বেটাহঁতৰ স্কুল বন্ধ দিলে আৰু সি মানে বহুত ভাল পাইছে আৰু মই যিহেতু এনাই ঘৰলৈ নাযাওঁ এতিয়া বুলি কৈছোঁ সেইকাৰণে সি মন চন মাৰি বহি আছে আৰু স্কুল বন্ধ দিলে কাৰণে বেটাই মানে বহুত ভাল পাইছে আৰু মানে গছপুলি ৰুইছোঁ বুলি গোটেই মানে বনৰ পুলিবোৰ ৰুই মানে গোটেইখন হাবি কৰি দিছে আৰু বোলে ফুল ৰুইছে আৰু এনাই ঘৰলৈ এতিয়া নাযাওঁ দেই তুমি বেয়া নাপাবা যামে তুমিহে মোক যাব নিদিয়া তুমি আগতে মোক এই থৈ গুচি গৈছা এতিয়া নাযাওঁ এতিয়া ৰুবলৈ হ'ল নাই সেইটো কাৰণে নাযাওঁ মোৰখন কি বেকেটা বিকৃতি কৰি আছে পাছত যাম দেই আমি ৰুই এটাই পিনি যাম এনাই ঘৰলৈ দেই নহ'লে পাপাকে ক'বা দেই পাপাই তুমিয়ে গৈ আহিবা নহ'লে মই নাযাওঁ যাব লাগিব মই নাযাওঁ যাব লাগিব মোক কেনে খান্দি আছা হ'ব তুমি সেইখন গোটেইখন এনেই বনে হাবি হৈ আছে আকৌ বন ৰুব নালাগে দেই সেইখিনি ফুলখিনি তুমি কেলৈ চিটিয়াই থৈছা তাত আৰু এই ফেনখন দেখিছে মানে আমাৰ ৰুমৰ ফেনখন হয় ফেনখন মানে বজ্ৰপাত মাৰিছিলে এতিয়া 3-4 দিনমান আগত আমাৰ এই বজ্ৰপাতত মানে ফেনখন বেয়া হৈ গ'ল আৰু এইকেইদিনা মানে বেটা আইতাকৰ লগতে হৈছে আৰু আইতাকৰ ৰুমতে পঢ়িছে সেইকাৰণে মানে ফেনখন খুলি থৈ দিয়া আছে এয়া মানে কেঁচিত মানে ফেনখন লোহাৰ ফিটিং কৰি থৈ দিয়া আছিলে সেইটো কাৰণে বজ্ৰপাত মাৰোঁতে বেয়া হ'ল বুলি কৈছে আৰু মানে লোহাত বোলে পটককৈ বজ্ৰপাত মাৰিলে পৰে সেইকাৰণে আৰু আপোনালোকৰ যদি এনেকৈ আমাৰ ফেনৰ চুইচটো অফ কৰি থোৱা আছিলে তথাপিতো মানে কেনেকৈ বেয়া হ'ল নাজানো আৰু মানে মেইন চুইচটো কাটি থোৱা নাছিলোঁ আৰু আপোনালোকে যদি কেনেবাকৈ যদি বজ্ৰপাত মাৰে ন বিজুলী ঢেৰেকনি মাৰিলে মেইন চুইচটো কাটি থ'ব আৰু আমাৰ নাই কটাৰ কাৰণে আজি এনেকুৱা হ'ল আৰু এয়া দেখিছে বেটাহঁতৰ স্কুলত প্ৰীতি সন্মিলন পাতিছিলে আৰু পুৰস্কাৰবিলাকো দিছিলে আমাৰ বেটাই হাতৰ এখন ফাৰ্ষ্ট পাইছিলে আৰু এইবাৰ বেটাই স্কুলত মানে প্ৰীতি সন্মিলনত আমাৰ বেটাই গান জ্যোতি সংগীত এটা গাইছিলে ভালদৰে গাব নাজানে এইবাৰ ফাৰ্ষ্ট ট্ৰাই কৰিছিলে আপোনালোকক দেখাম আৰু কেনেকুৱা হৈছে জনাব